ডিফু উজনিমুৱা ৰেলৰ খুন্দাত নিহত 70 বছৰীয়া বৃদ্ধ। আজি পুৱা প্ৰায় 10:30 বজাত ডিফু আৰু দলদলিৰ মাজত 224/7 কিলোমিটাৰ দুৰ্ঘটনা। প্ৰায় 70 বছৰীয়া বৃদ্ধ ব্যক্তিৰ মৃত্যু ৰেলৰ খুন্দাত। এতিয়ালৈকে পৰিচয় জানিব পৰা হোৱা নাই। উজনিমুৱা 12067 নম্বৰৰ জনশতাব্দী এক্সপ্ৰেছৰ তলত পৰি মৃত্যু বৃদ্ধগৰাকীৰ। ৰেল আৰক্ষীৰ ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আচ্ছা, আমি আধা ঘণ্টামান আগত এইটো ষ্টেচনৰ পৰা এখন মেমো পাইছিলোঁ, ৰেলৱে মেমো। মানে ডিফু দলদলিৰ মাজত কিলোমিটাৰ নম্বৰ 224/7 মাজত এজন মানে মানুহ ট্ৰেইন আলিত মানে মৃত অৱস্থাত আছে বুলি। সেইমতে আহি আমি দেখিলোঁ মানুহজন মানে আননন, কোনো চিনি নাপায়, ওচৰ চুবুৰীয়া কোনো চিনি নাপায়, বয়সস্থ মানুহ, 70 বছৰমান হ'ব। এতিয়া আমি বডি নিছোঁ, এইটো দণ্ডাধীশৰ দ্বাৰা চুৰতহাল মানে PM ইনকুৱেষ্ট কৰা হ'ব আৰু তাৰপিছতে ডিফু মেডিকেলত PM কৰোৱাই চিনাক্তকৰণৰ কাৰণে 72 ঘণ্টা ৰখা হ'ব আৰু অন্যান্য যিখিনি আমাৰ পুলিচৰ কৰণীয় কাম আছে সেইখিনি কৰা যাব। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অলপ বস্তুটো প্ৰচাৰ কৰিলে ভাল হয়, যাতে তেখেতৰ চিনাক্তকৰণ হোৱাত সহায় হয়। এইটো এতিয়ালৈকে জানিব পৰা নাই, সোধ-পোছ কৰোঁতে কোনোতো দেখাই নাই বুলি কয়। গতিকে কোনখন ট্ৰেইনত এক্সিডেণ্ট হৈছে বা কি, এই বিষয়ে আমি বৰ্তমানলৈকে জানিব পৰা নাই।